आसामजों लोगोसे बिटिआरआवबो गोख्रों थागथियारि जादों कंग्रेस राजखान्थि हान्जाया। क'क्राझार जिल्ला फटबटजरा महकुमानि सिङाव थानाय महामाया राजिब भवनाव कंग्रेस राजखान्थि हान्जाया गोख्रोङै दैदेनलांनो थाखाय दोलोनि मोनसे मेहेरगोनां सावरायमेल खुंफुंदों। बे सावरायनाय हाबाफारिखौ दैदेनो फटबटजरा जिल्ला आइ कंग्रेसनि आफादगिरि आब्दुल मानान शेख बिथाङा। लोगोसे बे मेलाव बाहागो लायो क'क्राझार जिल्ला आइ कंग्रेसनि गाहाय नेहाथारि जहिरुल रहमान आरो बाहारुल इस्लाम आरो सोद्रोमा मैदान आलिमोनजों लोगोसे आसाम प्रदेश कंग्रेस कमिटिनि सोद्रोमा हिरन बसुमतारी आरो गोबां दोलोनि सोद्रोमाफ्रा बाहागो लानानै दिनैनि मेलखौ जाफुंसार जानायखौ नुनो मोननाय जादों। खौराङाव फोरमायनाय बायदिब्ला बुथ कमिटि आरो मण्डल कमिटिखौ गोख्रों थागथियारि खालामनाय आरो उन समाव बोरै गोख्रों खालामनो हायो बेनि बागै सावरायनायखौ नुनो मोननाय जादों। खौरांनि गेजेरजों मा फोरमायखो फै जों मिथिना लानि। सम्मानीय সাংবাদিক বন্ধুসকল, আজি আমাৰ পৰ্বতজোৰা ব্লক কংগ্ৰেছ কমিটিৰ অধীনত যি মিটিং হ'ল, এই মিটিঙৰ মেইন এজেণ্ডা আছিল আমাৰ মণ্ডল কমিটি আৰু বুথ কমিটিবিলাক ষ্ট্ৰং কৰাৰ উদ্দেশ্য। গতিকে আমি এটা আলাপ বিলোচনা কৰি আমাৰ এটা মণ্ডল কমিটি বাকী আছিল। টিপকাই মণ্ডল কমিটিটো আমি গঠন কৰিলোঁ আৰু পৰৱৰ্তী সময়ত আমি বুথ কমিটিবিলাক অতি সোনকালে গঠন কৰি দলক কিভাৱে অতি শক্তিশালী কৰা যায় সেই হিচাপে কাম কৰি যাম। আৰু এতিয়া আমাৰ মেইন টাৰ্গেটটো হ'ল আগন্তুক বিডিচি ইলেকশ্যনৰ পিছত আমাৰ MLA ইলেকশ্যন আহিব। এতিয়া অসমত যি চৰকাৰ চলি আছে, এই চৰকাৰৰ প্ৰতি মানুহৰ আস্থা নাই, বিশ্বাস নাই। এই চৰকাৰ উন্নতিৰ বাদে জাত পাতৰ ৰাজনীতি বেছি কৰি আছে। ইয়াতে ধৰ্মীয় মেৰুকৰণেৰে দেশ এখন চলাব বিচৰা হৈ আছে বা চলাই আছে। ইয়াতে উচ্ছেদ, স্পেচিয়েলি মুছলমান মানুহবিলাকক টাৰ্গেট কৰিয়েই উচ্ছেদ হৈ আছে। মাদ্ৰাছাবিলাক বন্ধ কৰি দি আছে, বুলডোজাৰ চলাই আছে। তাৰপিছত আপোনাৰ যুগ যুগ ধৰি চলি অহা আমাৰ যি বিবাহ প্ৰথা, কাজিৰ জৰিয়তে যি আমাৰ বিবাহ হৈছিল, এই যিটো আইন আছিল এই আইনটো বাতিল কৰা হৈছে। বস্তু বাহিনী দি চৰা দাম, বস্তু বাহিনী সাধাৰণ মানুহে বজাৰ কৰিবলৈ হাতত পইচা নোহোৱা হৈছে। চৰকাৰ চলি আছে একমাত্ৰ ধাৰৰ ওপৰত, মাহত 2বাৰ 3বাৰকৈ ধাৰ লৈ আছে। ইয়াৰ বিনিময়ত আমি সৰ্বসাধাৰণ ৰাইজৰ কান্ধত গধুৰ এটা ধাৰৰ বোজা আমি লৈ ঘূৰিব লগা হৈছে। গতিকে এই বস্তু বাহিনী চৰা দামৰ পৰা আৰম্ভ কৰি এই চৰকাৰৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত যে এটা বিগ জিৰ', এই কথা ৰাইজে ইতিমধ্যে বুজি পাইছে। গতিকে আগন্তুক বিডিচি ইলেকশ্যনেই হওক, UPPL যোৱা আগন্তুক বিডিচি ইলেকশ্যনত ইয়াতে যি UPPL দলে চৰকাৰ কৰি আছে, সিহঁতেতো হাৰাটো খাটাং। ইয়াৰ লগতে যি BPF 17 বছৰ ৰাজত্ব কৰিছিল, দুৰ্নীতিৰ বাহিৰে একোই নাই। বছৰে 1000 কোটিকৈ টকা অনুদান পাইছিল। সেই টকা দি আমি আজিলৈ যদি BTC অঞ্চলত আমি ঘূৰি ফুৰোঁ, আপোনালোকে চাব, আপোনালোকে নিশ্চয় জ্ঞাত ৰাস্তা ঘাটৰ কি অৱস্থা। ৰাইজৰ দুৰ্দশা বুজ লোৱাৰ সময় আমাৰ নেতাসকলৰ নাই, ইএমসকলৰ নাই। সিহঁতেও একে সুৰতে বিজেপিৰ সুৰতে সিহঁতে জাত পাতৰ ৰাজনীতিয়ে BTCত আৰম্ভ কৰিছে ডেভেলপমেণ্টৰ বাদে। গতিকে ৰাইজে এই চৰকাৰ, এই দলক উচ্ছেদ কৰাৰ পৰিকল্পনা লৈছে। গতিকে এই চৰকাৰ এইবাৰ বিদায় হোৱাটো খাটাং। বিডিচি ইলেকশ্যনতো বিদায় হ'ব। আগন্তুক 26ত যিটো আমাৰ অসমত MLA ইলেকশ্যন হ'ব, ইলেকশ্যনত কংগ্ৰেছৰ প্ৰতি মানুহ খালি বাট ৰৈ আছে যে আমি কেতিয়া ভোটাৰটো কংগ্ৰেছৰ দবাম আৰু এই চৰকাৰটো ডাইৰেক্ট ইয়াৰ পৰা বিদায় দি আমি কংগ্ৰেছৰ হাতৰ দেশ চলাৰ দায়িত্বটো গতাই দিম। কিয়নো এই কংগ্ৰেছ দলে বহুত কষ্টৰ বিনিময়ত এই দেশত প্ৰতিটো সম্পদ গঢ়িছিল। আজি এটা এটাকৈ এই বিজেপি চৰকাৰ এইবিলাক বিক্ৰী কৰি দিছে, ধ্বংসৰ পথত ঠেলি দিছে, যাৰ কাৰণে মানুহ অতিষ্ঠ। সেইকাৰণে মানুহে আমি বিভিন্ন জেগাত খবৰ লৈ, বিভিন্ন জেগাত আমি মেল মিটিং কৰি যি মানুহৰ পৰা যি সঁহাৰি পাই আছোঁ চাৰিওফালে, আপোনালোকে জানে
যে আমাৰ লয়াৰ আসামত ইয়াতে আমাৰ এইটোৰ এটা জ্বলন্ত উদাহৰণ হৈছে আমাৰ ধুবুৰীৰ MP সাহেব কিমান ভোটত জিকিছিল আপুনি জানে। গতিকে মানুহ এতিয়া জাষ্ট খালি 26ৰ ইলেকশ্যনলৈ বাট চাই আছে যে যেতিয়া 26ৰ ইলেকশ্যন হ'ব তেতিয়া এই সরকার জাতপাতৰ রাজনীতি কৰা সরকার এই অসমত আৰু নাথাকে, এইটো বিধে হয়তো খাটাং কংগ্ৰেছৰ সরকার হোৱাটো নিশ্চিত বুলি আমি ক'ব পাৰি। BTC হিচাপত পূৰ্বজৰ আইকন কিমান আগুৱাইছে? বিজেপি BTC ইলেকশ্যনত বা BTT এৰিয়াত কংগ্ৰেছৰ ভেটি বহুত মজবুত, বহুত ষ্ট্ৰং। এতিয়া আৰু ষ্ট্ৰং কৰাৰ কাৰণে কিয়নো কংগ্ৰেছ দলৰ ছত্ৰছায়াতে কংগ্ৰেছ দলৰ সহযোগতে BTC গঠন হৈছিল আৰু কংগ্ৰেছ দলৰ এটা ধাৰণা আছিল যে BTCৰ যি মুৰব্বী হাগ্ৰামা মহল্লী চাহাব তেওঁ যেতিয়া দায়িত্বভান লৈছিল আমাৰ কংগ্ৰেছ দলৰ এটা হোপ আছিল, ওপৰ মহলৰ এটা হোপ আছিল, নেতৃত্বৰ এটা হোপ আছিল যে সিহঁতে সকলো জাতি জনগোষ্ঠীক মিলি লৈ BTC অঞ্চলৰ উন্নয়ন কৰিব। কিন্তু আমি পিছত দেখা পালোঁ যে সেইটো আমাৰ কংগ্ৰেছ দলৰ এটা হয়তো ভুল নীতি আছিল, যাৰ বাবে আজি সিহঁতে একপক্ষীয়ভাৱে কিছু নেতা পালিনতাৰ বাদে আৰু কোনো জনসাধাৰণৰ সকলো ধৰ্ম জাতি পৰৱৰ্তী কোনো উন্নতি তাত আমি দেখিবলৈ পোৱা নাই। কেইজনমান নেতা পালিনতাৰহে উন্নতি হৈছে, যাৰ কাৰণে বৰ্তমান BTC এৰিয়াতে হওক আৰু গোটেই অসমৰ ভিত্তিতেই হওক কংগ্ৰেছ দল এতিয়া বহুত ষ্ট্ৰং, জনসাধাৰণে বহুত ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে, বিশেষকৈ ইয়ং জেনাৰেশ্যন।